নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভাল পাব ভিডিঅ'টো চাই। আজি মই বনাব লৈছোঁ পনীৰ লাবাবদাৰ। চাই দিব শেষলৈ। পনীৰ লাবাবদাৰ বনাবলৈ কি কি লাগিব। এইফালে লৈছোঁ পিঁয়াজ, এইফালে বিলাহী কাটি লৈছোঁ সৰুকৈ, এইফালে ধনিয়া পাত, এইফালে কাজু, এইফালে নহৰু, এইফালে আদা, এইফালে লৈছোঁ পনীৰ, এইফালে ধনিয়াৰ ঠাৰিকেইটা, এইফালে লৈছোঁ ক্ৰীম, এইফালে আছে বাটাৰ, এইফালে বিলাহী কাটি লৈছোঁ আৰু অকণমান, আৰু এইফালে আৰু পিঁয়াজ কাটি লৈছোঁ, আৰু এইফালে জিৰাৰ গুড়া, আৰু এইটো কাশ্মীৰী গুড়া, আৰু এইফালে ইলাইচি। চাই থাকিব ভিডিঅ'টো। ইয়াত দিছোঁ অলপমান নিমখ দিছোঁ, অলপমান হালধি, তাৰপিছত এতিয়া দিছোঁ অলপমান ৰঙা জলকীয়াৰ গুড়ি। এতিয়া মই এইটো সানি ল'ম, এনেকৈ ফ্ৰাই কৰিম। এতিয়া মই তেলটো গৰম হৈ গ'ল, এতিয়া পনীৰখিনি মই ফ্ৰাই কৰিব দিম। বেছি ফ্ৰাই নকৰোঁ, অলপ ফ্ৰাই কৰিম। বেছি ফ্ৰাই কৰিলে ভাল নালাগে। অলপ ফ্ৰাই কৰি দিম। ফ্ৰাই কৰি ল'ম। পনীৰখিনি ভজা হৈ গ'ল, এতিয়া ওলাই ল'ম প্লেটখনত। ইয়াতে পনীৰখিনি ওলাই ল'লোঁ। কেৰাহীখনত আকৌ অলপ তেল দিম, অলপমান তেল দিম, অলপ দিছোঁ, বেছি দিয়া নাই। তেলত অলপ জিৰা দিছোঁ, ইলাইচি দিছোঁ, তাৰপিছত এতিয়া দিম পিঁয়াজ, জলকীয়া, নহৰুটো কমাই দিছোঁ, আদা দিছোঁ, বিলাহী দিছোঁ, ভালকৈ লগাম। এইফালে দি দিলোঁ কাজু, আৰু এইটো দিছোঁ এবাৰ দিম অকণমান নিমখ দিছোঁ, এইফালে দিম অলপ হালধি, দিম জিৰাৰ গুড়ি, অলপ কাশ্মীৰী ৰেড চিলি, মিক্স কৰি অলপমান পানী দিম। এতিয়া পানী দিম,
খিজিব দিলে এতিয়া ওলাই থৈ দিওঁ। মিক্সিতে দিয়ে দিন, মিক্সিতে দিয়ে দিন। একটা পেস্ট বনাইলাম, এখানে পেস্টটা বনাইলাম। দিয়েছি তেল অলপমান রিফাইন তেল, একটা পেঁয়াজ অলপ ভাজিলাম, এটাতে দিয়ে দিচ্ছি বিলাহি, আলাদা ভাজি, ভাজি বানাবো বিলাহিতে। ভাজিলাম, এখানে ফ্রাই করা হয়ে গেল। এটাতে গ্রেভিগুলো দিয়ে দিল, গ্রেভিগুলো দিয়ে দিল, হালকা লবণ, গ্রেভিটি ভাজিলাম, অলপ পানি দিয়ে দিচ্ছি, পনেরো টুকরো ভরে দিল, তরকারিটা লড়া দিল, লাল অবস্থায় উপর থেকে মানে গরম মশলা, ক্রিম দিয়ে দিল উপরে, পুরো ক্রিম দিয়ে দিল, দিলে ধনিয়া পাতা রমান, লড়াইলাম, আমার পনির লাবাবটা রেডি। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।